হৰে কৃষ্ণ 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 হৰে 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 ৰাম 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 হৰে হৰে ওম নমঃ শিৱায়। সকলোকে স্বাগতম জনাইছোঁ আমাৰ অন্য এটা ভিডিঅ' মাজলৈ। আমাৰ আজি ছিৰিজটো ষ্টাৰ্ট হ'ব মূল অংক আৰু ভাগ্যাংকৰ ওপৰত। মূল অংকৰ ওপৰত মই 1ৰ পৰা 9লৈকে দি থৈ দিয়া আছে চেনেলত, আপোনালোকে যদি বিচাৰে তেনেহ'লে চাই ল'ব পাৰিব। আজি মূল অংক 1 আৰু ভাগ্যাংক 1ৰ ওপৰত। আপোনালোকৰ জন্ম তাৰিখটো হৈছে মূল অংক, জন্ম তাৰিখ মাহ আৰু চনটো যোগ কৰিলে যিটো অংক ওলাব সেইটো হৈছে আপোনাৰ ভাগ্যাংক। এতিয়া আপোনাৰ আজি মূল অংক 1 আৰু ভাগ্যাংক 1। চ' মূল অংক 1 আৰু ভাগ্যাংক 1ৰ অধিপতি কোন? সূৰ্য। 1 হৈছে সূৰ্য। চ' সূৰ্যৰ যেতিয়া অধিপতি দুই ফালৰ পৰা থাকে নহয়, সেই ব্যক্তিজন মানে কি হয় বহুত ষ্ট্ৰং পাৰ্চনেলিটি হৈ পৰে। তেখেতৰ সমান মানে কি হয় ষ্ট্ৰং পাৰ্চনেলিটি আৰু নাই এই পৃথিৱীত। আৰু এই কম্বিনেশ্যনটো এই পৃথিৱীত মানে আটাইতকৈ ৰেয়াৰ কম্বিনেশ্যন। বহুত কম মানুহ দেখিবলৈ পোৱা যায় যে 1 আৰু ভাগ্যাংক 1 আৰু মূল অংক 1 হয়। চ' আপোনালোকৰ যদি কাৰোবাৰ হয় তেনেহ'লে এইটো গম পাব যে বহুত ৰেয়াৰ কম্বিনেশ্যন, বহুত ভাল কথা। সেই ব্যক্তিজন বহুত লাকি হয়। পাৱাৰৰ কাৰণে তেখেতসকলে যিকোনো কাম কৰিব পাৰে, যেনেকুৱা মানুহৰ লগত ডিল কৰিব লাগে কৰিব পাৰে। আৰু মানুহৰ লগত মানে কি হয় ডিল কৰিব পৰা, মানুহক মুহিব পৰা ক্ষমতা আটাইতকৈ মূল অংক 1 আৰু ভাগ্যাংক 1 ব্যক্তিসকলৰ লগত আছে। আৰু তেখেতসকলে জীৱনটোত মানে বহুত নাম কমায় আৰু বহুত এটা উচ্চ মানে কি হয় ৰাজয়োগ যিটো কওঁ আমি, মানে ৰজাৰ নিচিনা জীৱন তেখেতসকলে উপভোগ কৰে। আৰু এইটো এনেই নহয়, তেখেতসকলে মানে বহুত কষ্টৰ বিনিময়ত সেইখিনি পায়গৈ গৈ। আৰু দেখিবলৈ পোৱা যায় যে তেখেতসকলৰ যিমানখিনি কমনি, তেখেতসকলে যিমানখিনি উপভোগ কৰে, কিন্তু তেখেতসকলৰ ঘৰৰ পৰিয়ালেহে বেছিভাগ উপভোগ কৰিবলৈ পায়। কাৰণ যিকোনো ক্ষেত্ৰত তেখেতসকলক দিয়ক, সেইটো কওক আপোনাৰ মানে পলিটিক্সত কওক, আপোনাৰ বিজনেছত কওক, আপোনাৰ কোনো মানে আপোনাৰ এডমিনিষ্ট্ৰেটিভ লাইনত কওক, সকলোতে ওপৰত মানে তেখেতসকলৰ ওপৰত সদায় থাকিব। আৰু মূল অংক 1 ভাগ্যাংক 1 ব্যক্তিসকলে মানে কাৰো তলত থাকিব নোৱাৰে, সেইটো সম্ভৱেই নহয়। যদি কিবা এটা কাম কৰি পিনে যদি অলপমান তলত থাকিবলৈ মানে সিহঁতৰ মনত মানে খুতৰি থাকিব, কেতিয়া মই গৈ ওপৰত থাকোঁ, মোতকৈ ওপৰত কোনো থাকিব নোৱাৰে। তেখেতসকলে যিবিলাক কথা কয় নহয়, একদম যিষাৰ ক'ব সেইষাৰ কৰিহে এৰিব। আপোনালোকে যিমান এটা বেয়া পৰিস্থিতিত থাকক লাগিলে, নিজক সেইটো মানে সেই পৰিস্থিতিৰ পৰা উঠাই আনিব পৰা কেপাচিটি সদায় এই ব্যক্তিসকলৰ থাকে। লাগিলে জীৱনত তেখেতসকলৰ যিমানেই ধুমুহা নাহক লাগিলে, সেইটো আপোনাৰ পইচা পাতি ক্ষেত্ৰতে হওক বা ঘৰুৱা ক্ষেত্ৰতে হওক, নিজৰ পাৰ্চনেল লাইফ ক্ষেত্ৰতে হওক, কিন্তু তেনেকুৱা ক্ষেত্ৰতো দেখিবলৈ পোৱা যায় যে বেলেগ ব্যক্তিসকলে মানে কি হয় হাৰ মানি দিয়ে। কিন্তু এই মূল অংক 1 আৰু ভাগ্যাংক 1 ব্যক্তিসকলে কিন্তু হাৰ মানি কেতিয়াও নিদিয়ে। প্ৰত্যেকটো মানে বিপদত সন্মুখত থিয় হৈ যুঁজিব পৰা কেপাচিটি তেখেতসকলৰ আছে। কাৰণ কেলৈ সূৰ্য আগেও সূৰ্য পিছেও সূৰ্য। তেখেতসকলৰ ইমানেই গুণ, সেই গুণখিনিয়ে মানে কি সমাজক এটা লিডাৰশ্বিপ কোৱালিটি, ডাঙৰ এজন মানে লিডাৰ হিচাপে মানে কি সমাজক প্ৰতিষ্ঠা কৰিব পৰা মানে তেখেতসকলৰ মানে পাৱাৰ আছে। এই ব্যক্তিসকলে মানে বেলেগৰ কথা কেতিয়াও নুশুনে, কৰিব একদম নিজৰ মতে, নিজে যিটো বিচাৰিছে সেইটো কৰিহে এৰিব, লাগিলে সেইটো ভালেই হওক বা বেয়াই হওক। মেনেজমেণ্ট ক্ষেত্ৰত মানে এই ব্যক্তিসকল আটাইতকৈ চতুৰ। তেখেতসকলে মানে কি হয় যেনেকুৱা কণ্ডিশ্যনত আপুনি দি দিয়ক, মানুহ যদি আপোনাৰ মানুহ এখিনি মানে গেডাৰিং হৈছে, সেইখিনি মানুহৰ মাজত যদি সোমাই তেখেতসকলক বশ কৰিব লাগে নহয়, সেই বশ কৰা কেপাচিটি এই ব্যক্তিসকলৰ মাজতহে আছে। এই মূল অংক 1 আৰু ভাগ্যাংক 1 যেনেকুৱা হওক মানে বাই হুক এণ্ড কুক, চাম দাম দণ্ডভেদ, মানে চল বল কৌশল প্ৰয়োগ কৰি সেই মানুহখিনিক মানে নিজৰ পক্ষত কৰি ল'ব। তেনেকুৱা ব্যক্তি হয় এই মূল অংক 1 আৰু ভাগ্যাংক 1 ব্যক্তিসকল। মূল অংক 1 আৰু ভাগ্যাংক ব্যক্তিসকলে ন পইচা অবিহনে থাকিব নোৱাৰে। তেখেতসকলক পইচা এনি হাও লাগিব, আৰু তেখেতসকলে পইচা কমায়। সেইটো মানে যি আপোনাৰ লাগিলে সেইটো ভাল কাম হওক বা বেয়া কাম হওক সেইটো নাচায়, মুঠতে তেখেতসকলক পইচা লাগিবই। আৰু জীৱনত মানে তেখেতসকলে পাৱাৰৰ অবিহনে, মানে ক্ষমতা অবিহনে তেখেতসকলে থাকিব নোৱাৰে। পাগল হৈ যাব তেখেতসকল, ক্ষমতা লাগিবই। চ' তেখেতসকল এনেকুৱা, সেইকাৰণে ইমানেই মানে তেখেতসকলক নিজৰ পাৱাৰটো কেনেকৈ বঢ়াব পাৰি, নিজৰ অৰ্থটো কেনেকৈ, নিজৰ পইচা কেনেকৈ কমাব পাৰি বেছিকৈ, সেইটোৰ ওপৰত মানে তেখেতসকলে বহুত ফ'কাছ কৰে। নিজৰ পাৱাৰ মানে নিজৰ চকীখন কেনেকৈ মানে পাৱাৰত থওঁ সেইটোত বেছি ফ'কাছ কৰে। পইচা এৰেঞ্জ কৰিব লাগে, তেখেতসকলে জব বা হওক মানে কি হয় চল বল কৌশল প্ৰয়োগ কৰি হ'লেও পইচা এৰেঞ্জ কৰি আনিবই। ইমান এনেকুৱা এটা কেপাচিটি তেখেতসকলৰ লগত আছে। প্ৰায় তেখেতসকলে কেনেকৈ নিজক ফেমাছ কৰি ৰাখিব পাৰি, সেইটো মানে যিকোনো ক্ষেত্ৰত হওক, বিজনেছ ক্ষেত্ৰত হওক, পলিটিক্স ক্ষেত্ৰত হওক, বাকী এডমিনিষ্ট্ৰেটিভ লাইনত হওক, তেখেতসকলক সদায় মানে কি হয় নিজক কেনেকৈ ফেমাছ কৰি ৰাখিব পাৰি, মানুহৰ আগত কেনেকৈ, মানুহৰ আগত অকল মোৰ নামটো কেনেকৈ মই প্ৰচাৰ কৰি ৰাখিব পাৰোঁ, সেইটোত বহুত তেখেতসকলে মানে গুৰুত্ব দিয়ে। আৰু সেইটো কাৰণে মানে কি হয় বহুত ডাঙৰ ডাঙৰ ৰাজনীতিবিদ, যেনেকৈ আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, আমাৰ মুখ্যমন্ত্ৰী, তেখেতৰ মূল অংক 1 ভাগ্যাংক 1,
ভাৰতৰ আটাইতকৈ ডাঙৰ ব্যৱসায় ধীৰুভাই আম্বানী চাওক একদম গ্ৰাউণ্ড লেভেল 0 লেভেলৰ পৰা তেখেতে উঠি পিনে আজি ইমান ডাঙৰ এম্পায়াৰ মানে গোটেই অল অভাৰ ৱৰ্ল্ডত গোটেই পৃথিৱীত মানে বিয়পাই পেলালে। চ' তেখেতৰ মূলং 1 আৰু ভাগ্যং 1 আৰু ভাগ্যং 1 ব্যক্তিসকলে মানে এই পৃথিৱীত এটা মানে কি হয় আপোনাৰ ইতিহাস সৃষ্টি কৰিবলৈ জন্ম হৈছে। তেখেতসকলৰ নাম মানে ইতিহাসৰ পাতত সদায় থাকি যাব। যিখিনি তেখেতসকলৰ কৰি যোৱা কৰ্ম, সেই কৰ্ম মানে মানুহৰ মাজত ইমানেই বিয়পি পৰে, চ' তেখেতসকলৰ নাম যুগ যুগ ধৰি থাকি যায়। চ' সেইকাৰণে কৈছোঁ যে মূলং 1 আৰু ভাগ্যং ব্যক্তি বহুত এটা ৰেয়াৰ কম্বিনেশ্যন হয়। যদি আপোনালোকৰ কাৰোবাৰ আছে, কাৰোবাৰ হয়, তেনেহ'লে আপোনালোকৰ গুৰুত্ব দিয়ক, নিজক ফ'কাছ কৰক, আপোনালোকে বহুত ডাঙৰ এচিভমেণ্ট পাব। চ' মূলং 1 আৰু ভাগ্যং 1 কোনকেইটা নাম্বাৰৰ লগত তেখেতসকলে যিকোনো কাম কৰিব লাগে, সেইটো হৈছে মূলং 1 আৰু ভাগ্যং 1 ব্যক্তিসকলে 1 নম্বৰ, 2 নম্বৰ, 3 নম্বৰ আৰু 5 নম্বৰ, এইকেইটা নম্বৰৰ লগত সদায় তেখেতসকলে মানে যিকোনো কাম কৰিব পাৰে। বাকীকেইটা নাম্বাৰৰ লগত অলপমান তেখেতসকলে আঁতৰি চলিব লাগে। আৰু আটাইতকৈ শুভ ৰং তেখেতসকলৰ মানে ৰঙাৰ কেটেগৰীত যিমানখিনি আছে সেইখিনি, আৰু হালধীয়া আৰু অলপমান মানে কি হয় নীলা ইউজ কৰিব পাৰে। বাকীখিনি আপোনালোকৰ কালাৰ এৰিব লাগে। চ' আজি মূলং 1 আৰু ভাগ্যং 1ৰ ওপৰত ইমানেই। ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ইমানে। নমস্কাৰ, জয় আই অসম।